BTCৰ কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে বহুত কৰণীয় আছে আমাৰ এই অঞ্চলটো উন্নত আৰু সকলো দিশৰ পৰা আমি অলপমান হেৰি কৰিবৰ কাৰণে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টটো আমি গুৰুত্ব সহকাৰে আমি ল'ব লাগিব আৰু এই ইণ্ডাষ্ট্ৰিটো ডেভেলপ কৰিবৰ কাৰণে আপোনালোকৰ নিচিনা স্বদেশী তথা গাঁও লেভেলৰ আমাৰ লোকেল লেভেলৰ যিবিলাক উৎপাদক আপোনালোকক আমি লগত লৈ আমি আগুৱাব লাগিব আমি ইয়াতে ডিসিপ্লিন এটা যদি মেইনটেইন হয় মই ভাবোঁ আমাৰ লোকেল এণ্টাৰপ্ৰিনাৰ্ছ লোকেল উদ্যোগীসকলে যদি অলপ কনফিডেন্ট লেভেলত ভাল কনফিডেন্ট লেভেলত নিজৰ প্ৰডাক্টটো যদি আমি এটা মাৰ্কেটেবল এটা হেৰিত আমি লৈ যাব পাৰোঁ কৰিব পাৰে আপোনালোকে আল্টিমেটলি আমাৰ এটা সেট আমাৰ বেসিক এটা হেৰিটো ডেভেলপ হৈ যায় তাৰপিছত আৰু বাকি যি কৰণীয় আছে আপোনালোকৰ লগত মাৰ্কেট লিংক এটা কৰি দিয়া আপোনালোকৰ প্ৰডাক্টৰ কাৰণে আৰু বেছি প্ৰমোট কৰি দিয়া এই সকলোবিলাক কাম ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট BTC ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে কৰিব পাৰিব বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে আৰু আমি পৰিকল্পনা কৰি আছো আৰু নেক্সট লেভেলত যাবৰ কাৰণে BTC খন এখন ইণ্ডাষ্ট্ৰিয়েলাইজ পলিচিৰ জৰিয়তে BTC এৰিয়াত আমি ইণ্ডাষ্ট্ৰি উদ্যোগ আমি স্থাপন কৰি পেলাই আমি কি ধৰণে BTCৰ যুৱক যুৱতীসকলক আমি উদ্যমিতা আৰু কেনে ধৰণৰ এখেতসকলক নিজৰ ভৰিত থিয় দি হ'ব পৰা এটা সক্ষম নাগৰিক আৰু অৰ্থনৈতিক কন্ট্ৰলত থকা এজন সক্ষম নাগৰিক কেনেকৈ বনাব পাৰি এইটো আমি BTCৰ ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ ডিপাৰ্টমেণ্টে সদায় আপোনালোকৰ লগত সহায় সহযোগিতা থাকিব আমাৰ এইবাৰৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰ নেতৃত্বত আপোনালোকে সবে জানে উদ্যমী তথা আমাৰ উদ্যমিতাৰ এটা সাহস থকা আমাৰ প্ৰতিজন যুৱক যুৱতীসকলক আমি এটা BTCৰ ফালৰ পৰা আমি এটা স্কিম ইতিমধ্যে আমি লঞ্চ কৰি আছো গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এটা ফ্লেগশিপ স্কিম অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যেনেধৰণে ফ্লেগশিপ স্কিম কিছুমান কৰিছে যেনে जोंनि आसामनि CM जेरै गावनि निजाबबी এটা ফ্লেগশিপ স্কিম বিলাক কৰিছে বহুতো উদ্যমিতা মহিলা উদ্যমিতা আঁচনিৰ পৰা আদি কৰি আত্মনিৰ্ভৰ অসমৰ কিছুমান বেনিফিচিয়াৰী এখেতসকলে সিলেক্ট কৰিছে ঠিক তেনেকৈ আমিও BTC কাউন্সিল এটা হলেও শ্ৰীযুত হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি উদ্যমিতা উদ্যোগী আমাৰ যুৱক বন্ধুসকলক যুৱক যুৱতী বন্ধুসকলক নাগৰিকসকলক লৈ পেলাই আমি এটা ফ্লেগশিপ স্কিম 100 crore ইয়াৰলি ফাইনেন্সিয়েল ইয়াৰত এটা ফাইনেন্সিয়েল ইয়াৰত 100 crore পাৰ উদ্যমী হতাক আমি 2 lakhs কৈ দি পেলাই আপোনালোকক সহায় সহযোগিতা কৰিবৰ কাৰণে ইতিমধ্যে হাগ্ৰামা মহিলাৰ নেতৃত্বৰ চৰকাৰে আমাক সাহসিকতাৰে আমাক আগুৱাই যাবৰ কাৰণে একেদৰে এটা ফ্লেগশিপ স্কিম ইতিমধ্যে বনাইছে জানুৱাৰী মাহৰ ভিতৰতে আমি BTCত বসবাস কৰা প্ৰত্যেকজন উদ্যমিতাসকলক প্ৰত্যেকজন আত্মবিশ্বাসী থকা যুৱক যুৱতীসকলক আমি 2 লাখ টকা এককালীন সাহায্য আগবঢ়াই পেলাই আমাৰ উদ্যমিতাসকলক আমি ইনস্পায়াৰ কৰিব আমি বিচাৰিছো ঠিক তেনেকৈ আমি কমাৰ্চ ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ ডিপাৰ্টমেণ্টে আপোনালোকৰ বেছ হিচাপে লৈ পেলাই আমাৰ লোকেল থলুৱা এণ্টাৰপ্ৰিনাৰ্ছসকলক বেছ হিচাপে লৈ পেলাই আমি আৰু BTC খন আৰু বেছি ঔদ্যোগিক বালে আগুৱাই লৈ যাবৰ কাৰণে ইতিমধ্যে আমি এই ডিপাৰ্টমেণ্টে আমি কিছুমান পলিচি আমি আলোচনা অলৰেডি কৰিছোঁ প্ৰত্যেকটা এৰিয়াত আমাৰ যি হেৰিবিলাক আছে আমাৰ এছেটছ বিলাক আছে এই এছেটছ বিলাক আমি ডেভেলপ কৰিব বিচাৰিছোঁ আপোনালোকৰ নিচিনা যদি উদ্যোগী বিলাকে বা এণ্টাৰপ্ৰিনাৰ সকলে আমাৰ যিবিলাক হেৰিৰ চৰকাৰী আমাৰ যি এছেট আছে আমাৰ যি হেৰিবিলাক আছে শ্বেডবিলাক বা
আমাৰ কি বুলি কয় সেইটো এষ্টেটবিলাকত আপোনালোকে নিজৰ প্ৰডাকশ্যন যদি বঢ়াব লাগে বা এষ্টেটৰ যদি প্ৰয়োজন সেইটোও আমি এটা আপোনালোকৰ কাৰণে সজাই মানে ৰেডি এটা পৰিৱেশ কৰিবৰ কাৰণে আমি এইবাৰ হাতত পৰিকল্পনা লৈছোঁ আৰু শ্ৰীযুত গ্ৰাম্য মহিলাৰ নেতৃত্বত নিশ্চয়কৈ আমি BTC যিমানবিলাক এষ্টেট আছে এই এষ্টেটবিলাক পৰিপক্ষ এটা এষ্টেট আপোনালোকৰ কাৰণেও আৰু অইন দেশ বিদেশৰ বা অইন অঞ্চলৰ আৰু বেছি উদ্যোগিতাসকলে আমাৰ BTCৰ যুৱ সমাজক যাতে চাকৰি দিয়াব পাৰে যাতে এখেতসকলৰ আৰু কৰ্মস্পৃহাটো আৰু আগবঢ়াই লৈ যাব পাৰে এখেতসকলক হেৰি কৰিব পাৰে সেইটোৰ কাৰণে আমি আমাৰ ষ্টেট ডিষ্ট্ৰিক্টৰ আমাৰ BTC যিমানবিলাক ষ্টেটবিলাক আছে সেইটো আমি অত্যাধুনিকভাৱে হেৰি কৰিবৰ কাৰণে আমি চিন্তাধাৰা কৰিছোঁ এই 5 বছৰত এই সকলোবিলাক কাম আমি ৰূপায়ণ কৰিব পাৰিম আৰু আপোনালোকৰ নিচিনা এই ঔদ্যোগিক এটা হেৰি থকা ব্যক্তিসকলক এণ্টাৰপ্ৰিনাৰসকলক আমি সহযোগ কৰিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে ধন্যবাদ খুব ভাল লাগিছে ইয়াতে বিশেষকৈ মই হেণ্ডলুমৰ প্ৰডাক্টবিলাক দেখিছোঁ আমাৰ ইয়াত BTC বা অসমত এতিয়ালৈকে নৰ্থ ইষ্টত বিশেষকৈ আমাৰ প্ৰত্যেকৰে এটা স্কিল ইনবৰ্ন স্কিল হেণ্ডলুমৰ ওপৰত আছে আমি চবেই নিজৰ কাপোৰ বওঁ নিজে পিন্ধোঁ তেনেকুৱা আমাৰ এটা এষ্টাব্লিছড আমাৰ এটা অন সেলফ আমাৰ হেৰি কৰিব পৰা আমাৰ এটা টেলেণ্ট আছে ইনবৰ্ন টেলেণ্ট এই টেলেণ্টটো আমি ঔদ্যোগিক ফালে চিন্তা কৰি পেলাই আমি নিজেও পিন্ধিম আৰু বেলেগকো পিন্ধাম বা মই সেইটো প্ৰডাক্টৰ জৰিয়তে মই সেইটো কেপাচিটি লৈ পেলাই সেই টেলেণ্টটো লৈ পেলাই মই ইয়াৰ ওপৰতেই বেছ কৰি পেলাই মই আৰ্ণ কৰিব বিচাৰোঁ এই সাহসিকতা আপোনালোকৰ যে আছে সেইটোৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ফালৰ পৰা আৰু মই বেম্বুৰো দেখিছোঁ বেম্বু বেট আছেতো ইয়াতে ক'ৰ পৰা আহিছে এই এখেতসকলে দতমান মই শুনিছোঁ আৰু কিছুমান মোৰ চিনাকি পৰিচয় থকা ব্যক্তিসকলৰ তাতো মই ধুনীয়া এটা ফাৰ্নিচাৰ মই দেখিছোঁ বেম্বুৰ আপোনালোকে হেৰি প্ৰডাক্ট বনাই মই নিশ্চয়কৈ অলপ সময় হেৰি পালে মই ভালকৈ চাই আহিম আপোনালোকৰ এই চেগতে আজিৰ এই দিনৰ শুভ দিনৰ চেগতে গতিকে আপোনালোকৰ উদ্যোগিতাক আপোনালোকৰ উদ্যমী মনোভাৱক আপোনালোকে নিজক ভৰিত থিয় হোৱাৰ লগতে অইন এজন দুজন সৰু ষ্টেজত যিহেতু আছে এজন দুজনক আপোনালোকে যি ধৰণে আপোনালোকে ইনকামৰ এটা পথ দেখুৱাইছে গতিকে এই সাহসিকতা থকাৰ কাৰণে প্ৰত্যেকজন ইয়াং এণ্টাৰপ্ৰেনাৰ উদ্যমীসকলক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰ্টিচিয়ানছ women entrepreneurs সকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰাই আপোনালোকক সক্ষম এটা প্লেটফৰ্ম দিয়াব পাৰিম বুলি এটা দৃঢ় বিশ্বাস ৰাখি মোৰ ক'বলগীয়া ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ